ইমান মানুহ মাৰিছে নেকি সেই ৰাইজৰ সহায় কৰিব যাওঁতে তাক যে টানি আজুৰি মাৰিছে আপোনালোকে কিহৰ কাৰণে প্ৰমাণ জমা দিছে নেকি আৰু কিবা প্ৰমাণ নহকে কোনোবা ইমান আগবাঢ়িব নেকি মোৰ লৰাই কোনো গভৰ্ণমেণ্টৰ এগেইনষ্টে যোৱা নাছিলে যে গভৰ্ণমেণ্টৰ আলাম লৈ যিখিনি মানুহে মানে মধ্যভোগী শ্ৰেণীৰ মানুহে যিটো সুবিধা লৈছিলে সেইটোৰ এগেইনষ্টে মাত মাতিব গৈছিলে আৰু আপোনালোক মিডিয়াবিলাকে নি কলৈকে লৈ গৈছে মই আপোনালোকক হাতযোৰ কৰি তাৰ হাতত যদি কিবা প্ৰমাণ নাথাকিব ইমান ডাঙৰ এটাতো সি ষ্টেপ ল'বৰ কাৰণে সাহস নকৰে আৰু তাৰ নিজৰ স্বাৰ্থৰ কাৰণেতো সি সেই কামটো কৰা নাছিলে হয়নে নহয় সি কৰিছিলে যে ষ্টুডেণ্টখিনিৰ লগত সি ৰাতি 4টা 3:30 বজালৈকে ক্লাছ কৰে সেই ষ্টুডেণ্টখিনি যাতে মানে সি বিচলিত নহয় তাৰ কাৰণে সেই ষ্টেপটো সি লৈছিলে যেতিয়া তাক ষ্টুডেণ্টে ফোন কৰি কৈছিলে ছাৰ এনেকুৱা হৈ আছে ছাৰ সেনেকুৱা হৈ আছে আৰু প্ৰথম বাইটো আপোনালোকে চবে বাৰে ৰিপিট কৰক না সি গভৰ্ণমেণ্টক টানিছে নে কি মানে এই ষ্টুডেণ্ট মিডিয়া মানে মধ্যভোগীখিনিৰ কথা কৈছে আৰু শুনক আৰু এটা কথা কণ্টেক্ট নাম্বাৰ কাৰোবাৰ লগত কিবা কল ৰেকৰ্ডিং আছে কি কৈছে এভিডেন্স আছে এভিডেন্স নোহোৱাকৈ তেওঁ কথা ক'ব নেকি এভিডেন্স আছে এভিডেন্স দিছে জেগাত য'ত দিব লাগে দিছে আৰু সেইখিনি বস্তু যেতিয়া আল্টিমেটলি কি টানি আজুৰি তাৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে ন আৰু শুনক যিটো অৱস্থা হৈছে এতিয়া মোৰ চকুৰ সন্মুখত মইতো সহ্য কৰিব নোৱাৰো মই পাৰিম নেকি সহ্য কৰিব আৰু আমাৰ লাইফত কি হৈছে আপোনালোক বহুত জানে আৰু মই এতিয়া ক'ব নিবিচাৰোঁ সেইবিলাক মই এতিয়া ক'ব নিবিচাৰোঁ সেইবিলাক মই এতিয়া একদম ক'ব নিবিচাৰোঁ কিন্তু মোৰ ল'ৰাটোৱে যিখিনি কৰিছে সি কি অন্যায় কৰিছে নেকি আৰু মুখ্যমন্ত্ৰী মহোদয়ক সি মানে চেলুট কৰে 100 বাৰ চেলুট কৰে যে ইণ্টাৰনেট কৰ্তন কৰি দুটাকে এক্সাম যেতিয়া পাতিছে সেইকাৰণে ইমান নিয়াৰিকে পাতা এক্সামটো যেতিয়া গভৰ্ণমেণ্টে থাৰ্ড পাৰ্টি এই কামটো কৰে তেতিয়াহ'লে সেই বস্তুটো আপোনালোকে ভাবক সেই বস্তুটোৰ ওপৰতে সি মাত মাতিছিলে সি কোনো গভৰ্ণমেণ্টৰ এগেইনষ্টে যোৱা নাই সি গৈছে নেকি আপোনালোকে কওক সি গভৰ্ণমেণ্টৰ এগেইনষ্টে গৈছে নেকি সিটো কেতিয়াও যোৱা নাই সেই পৰ্যায়লৈকে যাক সেইটো তদন্ত কৰাটো হেৰি প্ৰশাসনক ন পুলিচ প্ৰশাসনৰ হেৰি সেইটোতো হেৰি মোৰ বা আপোনালোকৰো নহয় সিটো সেই টুইটটোৰ ওপৰত ভিত্তি কৰিয়েতো তাক হ'ল যে মিছগাইড কৰা বুলিয়েতো কৈছে সেইটোৱেতো কৈছে আৰু চাওক সি এটা টিচাৰ হিচাপে তাৰ ওচৰত কি তথ্য থাকে মাক এজনী ইমান জানিব নোখোজে কাৰণ সি এটা ইনষ্টিটিউটৰ লগত জড়িত সি শিক্ষা বিভাগৰ লগত জড়িত সি যিখিনি কৰিব লাগে সি কৰি আছে গোটেই A to Z কোনো গাৰ্জেনে ইনভলভ হৈ থাকিব নোৱাৰে আৰু সেইকাৰণে মই আপোনালোকক A to Z ক'ব নোৱাৰিম আৰু সি ইমান ডাঙৰ এটা ষ্টেপ লৈছে নিশ্চয় তাৰ হাতত কিবা আছে নহ'লে সি ইমান ডাঙৰ ষ্টেপ কেনেকৈ ল'ব আৰু মই বাৰ এটাই অনুৰোধ কৰিম মুখ্যমন্ত্ৰী মহোদয়ক মই এটাই অনুৰোধ কৰিম তাৰ বাপেকৰ দিনৰ পৰা পুলিপোখালৈকে ভিক্টৰ দাস 4.5 বছৰতে কৰিছিলে হিমন্ত বিশ্ব জিন্দাবাদ ধ্বনি দি সি হেৰিও কৰিছিলে প্ৰচেছন কৰিছে গতিকে কেতিয়াও তেখেতৰ এগেইনষ্টে সি নাযায় বুজি পাইছে গতিকে এইখিনি কথা আপোনালোকে জনাক আৰু মই তেখেতক মই অনুৰোধ জনাইছোঁ যাতে তাৰ ন্যায় বিচাৰ হয় আৰু সি গভৰ্ণমেণ্টৰ এগেইনষ্টে যোৱা নাই আৰু তেখেতে গোটেই জানে কুমুদ দাস বুলি ক'লে তেখেতে মুখ্যমন্ত্ৰী মহোদয় A to Z জানে আৰু ভিক্টৰ দাস বুলি ক'লে তেখেতে জানে আৰু পোৱালিৰ পৰা সি মানে সদায় কৈছিলে যে হিমন্ত বিশ্ব জিন্দাবাদ যেতিয়ালৈকে সি মানে ভালকৈ বুজি উঠা নাছিলে তেতিয়াই সি কিবা এখন লৈ কয় যে হিমন্ত বিশ্ব জিন্দাবাদ বুজি পাইছে গতিকে তেখেতক মই সেইখিনি কথাই জনাব বিচাৰিছোঁ আৰু তেখেতে যাতে ন্যায় বিচাৰ কৰে কুমুদ দাসৰ সন্তান হিচাপে